নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। যেহেতু কাপোৰত এনেকৈ সূতা লাগি থাকে, এই সূতাখিনি যদি কাটি নিদি কেনেকৈ এই সূতাখিনিয়েনো দহি বাতিব পাৰি তাকে আপোনালোকক অকণমান ভিডিঅ' আকাৰে দেখুৱাব বিচাৰিলোঁ। যিহেতু সূতাখিনি হৈছে কেঁচা পাত বুলি কয় দেই, এই পাতৰ সূতাটো যেনেও অকণমান পিছল হয়, তো এইখিনি দহি বাতিলে বহুত দিগদাৰ হয়। কিন্তু যদি এনেকৈ সূতাখিনি অলপমান পানীত তিয়াই লয় তেতিয়াহ'লে বহুত সহজ হৈ পৰে। তো এই সূতাখিনি মই গাঁঠিবৰ কাৰণে যিহেতু মই অলপমান পানী লৈ লৈছোঁ বাতিত, আৰু অলপমান তিয়াই মানে এনেকৈ মই এই সূতাখিনি গাঁঠি দি দিছোঁ। যিহেতু এতিয়া প্ৰথমতে এটা গাঁঠি দি লৈছোঁ, এইখিনি নহ'লে গোটেইখিনি ওলাই যোৱাৰ চান্স থাকিব। সেইটো কাৰণে মই সূতাখিনি এনেকৈ এটা মুখনি মাৰি লৈছোঁ। তাৰপিছত মোৰ এই সূতাখিনি গোটেইখিনি মই গাঁঠি হৈ গ'ল। আকৌ ইয়াৰ দুডাল কৰি লৈ মই কেনেকৈনো আকৌ এটা গাঁঠি মানে দিম, তো আপোনালোকক তাকে দেখুৱাই দিছোঁ। এনেকৈ দুডাল লৈ ল'ব, লৈ পিনে এনেকৈ গাঁঠি দিব। এইখিনিও অকণমান এনেকৈ পানীত অলপ লগাই ল'ব, নহ'লে দিগদাৰ হয়। এনেকৈ সূতাবোৰ এডালকৈ যিটো ওলাই একেবাৰে সৰু সূতা, তো সূতাবোৰ এডালকৈ ওলাই আহা আৰু দেখিবলৈ বেয়া দেখে। তো মই এনেকৈ দেখিছে নহয়, এনেকুৱাকৈ মই গাঁঠি দি লৈছোঁ। এইখন গোটেইখনতে মই এনেকৈয়ে গাঁঠি দিব লাগিব, আৰু এইবোৰ কষ্টও হয়, টাইম লাগে। তাকে কিছুমান মানুহে ধৰক বুজি নাপায় এইবোৰ দহিত কিমান কষ্ট হয়। এনে নৰ্মেল দহিটোতো চবেই জানে, কিন্তু এই দহিটো বহুত মানুহে নেজানে। তো সেইটো কাৰণে মই এই দহিটো কেনেকৈনো গাঁঠিলোঁ তো আপোনালোকক ভিডিঅ' আকাৰে দেখুৱাই দিছোঁ। তো এনেকৈ কৈ পিনে আপোনালোকে পাৰিলে এইটো যে গাঁঠি অলপমান 2-3টা দিবই লাগে, মানে নহ'লে যিহেতু কাপোৰবোৰ পিছল হয় সূতাবোৰ, সেইটো কাৰণে মানে ওলাই আহে। এয়া দেখিছেনে, মই এনেকৈ গোটেইখনতে এনেকৈ গাঁঠি দি ল'লোঁ। আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে লাইক কমেণ্ট কৰিব। তাৰপাছতে মই এইখিনি গোটেইখিনি গাঁঠি হৈ গ'ল। তাৰপাছত মই টোপা খুৱাবলৈ ল'লোঁ। ইয়াত যিহেতু ফুলৰ 3টা কালাৰ আছে, তাৰ ভিতৰতে মই 2টা বেছিকৈ উজ্জ্বলকৈ ওলাই আছে, ৰঙা আৰু হালধীয়া। এই 2টা দি দিলে বেছি ধুনীয়া লাগিব। গতিকে মই এনেকৈ হালধীয়াটো গাঁঠি দেখাইছোঁ। প্ৰথমতে এয়া দেখিছেনে, এনেকৈ তাৰ মাজেদি মই ভৰাই যোনটো এটা বাট আছিলে ডাঙৰকৈ, সেইটোত মই ভৰাই আনিলোঁ। আনি মই ৰছীডালত অলপ তললৈ গাঁঠি এটা মাৰি এনেকৈ দি ল'লোঁ। তাৰপাছতে আপোনালোকে নিশ্চয় এই গাঁঠিটো বহুতে দিব জানে, যিবিলাকে তাৰমানে দহি বাতি থাকে তেওঁলোকে এই গাঁঠিটো বহুত সহজেই দিব পাৰে। আৰু মই এনেকৈ গোটেইখনতে গাঁঠি দি ল'লোঁ। দিয়াৰ পাছতে তাত যিটো মানে গাঁঠি দিয়া এডাল সূতা আছিলে, সেই সূতাডালে মই আকৌ গাঁঠি দি ল'লোঁ। তেতিয়া মানে অকণমান টাইট হৈ থাকে, দহিটো ওলাই নাযায়। তাৰপাছতে এয়া মোৰ হৈ গ'ল, গোটেইখিনিতে মোৰ দহি বটা হ'ল। আৰু এইখন মই অলপমান ৰঙা বাতি দেখুৱাই দিছোঁ আপোনালোকক। ৰঙাখিনিও তেনেকৈ ঠিক একেধৰণে দিব, এনেকৈ ভৰাই দিব। কিন্তু এই সূতাখিনি অকণমান পিছল হয়, যেতিয়া ভৰাবলৈ অলপ দিগদাৰ হয়, সেইটো কাৰণে একদম মানে মিহি কৰি ল'বলগীয়া হয়। তাৰপাছতে মই এয়া এনেকৈ গাঁঠি দি ল'লোঁ। আৰু মোৰ এইযোৰ এতিয়া গাঁঠি দিয়া হৈ গ'ল। এখন গোটেইখনতে বাতিলোঁ। তো কেনেকুৱা লাগিছে কওকচোন। যিহেতু সূতাখিনি পেলনি নগৈ সেইখিনি সূতাই আকৌ দহি হ'ল। তো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব। আজিলৈ বাই বাই।